হাই গাইছ, আজি আহিছে আমাৰ ঘৰত সংকীৰ্তন। তো আজি সংকীৰ্তনত কেনেকৈ কি কৰা হয়, কেনেকৈ হেৰি কৰে, বছৰেকত প্ৰথম বহাগ মাহত এই সংকীৰ্তন আহে ঘৰে ঘৰে নামঘৰৰ ফালৰ পৰা। তো সেয়ে আমাৰ ঘৰত আজি আহিলে। আজি বহুতেই ভাল দিন, মানে বজৰংবলীৰ দিন, তো হনুমান জয়ন্তী। সেয়া আহিলে যে আজি খুবেই ভাল লাগিলে। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আপোনালোকক সংকীৰ্তন আহিলে দেখুৱালোঁ। তো সংকীৰ্তন চাই পেলাইনো কেনেকৈ লাগিলে, ভাল লাগিলে শ্বেয়াৰ কমেণ্ট কৰি জনাব সকলোৱে। তাৰপিছত আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।